নমস্কাৰ বন্ধুসকল, আজি লৈ আহিছোঁ এটা নতুন লাভ ষ্টৰী সৈতে। আহকচোন এই লাভ ষ্টৰীটো দাঙি ধৰোঁ। ক'লৈকে ৰাতি নাযাব, শুনি থাকিব শেষলৈকে। ধন্যবাদ। এগৰাকী প্ৰেমিকাৰ বাবে শোৱাৰ সময়ৰ ভাল কাহিনী কোৱাৰ পৰামৰ্শবোৰ কি? আপুনি কেইটামান সৰল পৰামৰ্শ অনুসৰণ কৰি আপোনাৰ প্ৰেমিকাৰ বাবে কাহিনী কোৱাৰ অভিজ্ঞতা আশ্চৰ্যজনক কৰিব পাৰে। তাইৰ মনোভাৱ আৰু শেহতীয়াকৈ তাইৰ পাৰ হৈ থকা বস্তুবোৰৰ ওপৰত আধাৰিত কৰি কাহিনী এটা বাছনি কৰক। কাহিনীটোৱে আপোনাৰ সম্পৰ্কৰ পৰ্যায় প্ৰতিফলিত কৰিব লাগে আৰু কিছুমান অন্তৰংগ কথোপকথন অন্তৰ্ভুক্ত কৰিব পাৰে। শোৱাৰ সময়ৰ কাহিনীৰ সৰ্বশ্ৰেষ্ঠ প্ৰভাৱ পাবলৈ শোৱা কোঠাটো আৰামদায়ক আৰু ৰোমান্টিক হোৱাটো নিশ্চিত কৰক। এগৰাকী প্ৰেমিকাৰ বাবে শোৱাৰ সময়ৰ কাহিনীবোৰৰ গুৰুত্ব কি? দীৰ্ঘম্যাদী সম্পৰ্কৰ ব্যৱধান দূৰ কৰাৰ বাবে শোৱাৰ সময়ৰ কাহিনীবোৰ এক উৎকৃষ্ট উপায়। আপোনাৰ প্ৰেমিকাৰ দিনটোত নিখুঁত নহ'ব পাৰে, কিন্তু ৰাতি শোৱাৰ সময়ৰ কাহিনীয়ে তাইক এক আৰাম আৰু আকৰ্ষণীয় অনুভূতি প্ৰদান কৰিব পাৰে, যাৰ ফলত তাই কঁপি বহে আৰু আপোনাৰ চিন্তাত হেৰাই যায়। ই আপোনাৰ বন্ধন একত্ৰিত কৰাত সহায় কৰিব আৰু আপোনাৰ প্ৰেমৰ নিশা জ্বলাই ৰাখিব। কাহিনীবোৰ চুটি হ'ব লাগে নে দীঘল? আপোনাৰ প্ৰেমিকাৰ বাবে শোৱাৰ সময়ৰ কাহিনীৰ বিষয়ে সেইবোৰ চুটি হ'ব লাগে নে দীঘল হ'ব লাগে সেই বিষয়ে কোনো কঠোৰ নিয়ম নাই। কাহিনীটোৰ দৈৰ্ঘ্য বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, যাৰ ভিতৰত আছে আপোনাৰ প্ৰেমিকাৰ পছন্দ, উপলব্ধ সময় আৰু আপোনাৰ নিজৰ মনোভাৱ। কাহিনীবোৰ ৰোমান্টিক হ'ব লাগে নে সেইবোৰ পাতল আৰু ধেমেলীয়া হ'ব পাৰে? আপোনাৰ প্ৰেমিকাৰ বাবে শোৱাৰ সময়ৰ কাহিনীবোৰ নিশ্চিতভাৱে ৰোমান্টিক হ'ব পাৰে, কিন্তু সেইবোৰ একচেটিয়া হ'ব নালাগে। পাতলীয়া আৰু ধেমেলীয়া কাহিনীবোৰ একেবাৰে উপভোগ হ'ব পাৰে আৰু টোপনি যোৱাৰ আগতে এক আৰামদায়ক আৰু আনন্দময় পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিব পাৰে। ৰোমান্টিক শোৱাৰ সময়ৰ কাহিনীবোৰে অধিক অন্তৰংগ আৰু মৰমৰ সুৰ স্থাপন কৰিব পাৰে। সেইবোৰত প্ৰায়ে প্ৰেম, আবেগ আৰু স্নেহৰ বিষয়বস্তু অন্তৰ্ভুক্ত থাকে আৰু সেইবোৰ আপোনাৰ প্ৰেমিকাৰ প্ৰতি আপোনাৰ অনুভূতি প্ৰকাশ কৰাৰ এক উত্তম উপায় হ'ব পাৰে। অৱশ্যে আপোনাৰ প্ৰেমিকাৰ পছন্দ আৰু তাই কি আটাইতকৈ বেছি উপভোগ কৰিব পাৰে সেয়া বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ। মই মোৰ প্ৰেমিকাৰ সৈতে সম্পৰ্কৰ সমস্যাৰ জৰিয়তে মোৰ অনুভূতিবোৰ ক'বলৈ বা কাম কৰিবলৈ শোৱাৰ সময়ৰ কাহিনী ব্যৱহাৰ কৰিব পাৰেনে? হয়, শোৱাৰ সময়ৰ কাহিনীবোৰ আপোনাৰ প্ৰেমিকাৰ সৈতে সম্পৰ্কৰ সমস্যাৰ জৰিয়তে অনুভূতি বা কামৰ খাতিৰত সৃষ্টিশীল আৰু পুৰুষ উপায় হিচাপে ব্যৱহাৰ কৰিব পাৰি। কাহিনী কোৱা হৈছে সমগ্ৰ মানৱ ইতিহাস, যোগাযোগ আৰু অভিব্যক্তিৰ এক শক্তিশালী প্ৰকাৰ, যি ব্যক্তিসকলক জটিল আবেগ, চিন্তা আৰু অভিজ্ঞতাবোৰ অধিক ৰূপক বা সাংকেতিক প্ৰকাৰে প্ৰকাশ কৰিবলৈ অনুমতি দিয়ে। আপুনি আপোনাৰ প্ৰেমিকাক কিমান সঘনাই শোৱাৰ সময়ৰ কাহিনী কোৱা উচিত? আপোনাৰ প্ৰেমিকাক শোৱাৰ সময়ৰ কাহিনী কোৱাৰ সঘনতা আপোনাৰ ব্যক্তিগত গতিশীলতাৰ ওপৰত নিৰ্ভৰ কৰে আৰু আপুনি দম্পতী হিচাপে ইয়াক কিমান উপভোগ কৰে। যদিও কিছুমান লোকে প্ৰতি নিশা শোৱাৰ সময়ৰ কাহিনী ভাল পায়, আন কিছুমানে সেইবোৰ কম সঘনাই পছন্দ কৰে। আপোনাৰ প্ৰেমিকাৰ সৈতে যোগাযোগ কৰা আৰু শোৱাৰ সময়ৰ কাহিনীৰ বাবে তাইৰ আগ্ৰহ আৰু আকাংক্ষা নিৰ্ধাৰণ কৰাটো গুৰুত্বপূৰ্ণ। আপোনাৰ প্ৰেমিকাক শোৱাৰ সময়ৰ কাহিনী বা পৰিকাহিনী কোৱাটো একেলগে কিছু মানদণ্ডৰ সময় উপভোগ কৰাৰ এক আশ্চৰ্যকৰ উপায়, লগতে অন্তৰংগতা আৰু বিশ্বাসৰ অনুভূতি বৃদ্ধি কৰা আৰু তাইক লালন অনুভৱ কৰা। সেয়েহে আপোনাৰ প্ৰেমিকাৰ বাবে আমাৰ চুটি, ৰোমান্টিক আৰু ধেমেলীয়া শোৱাৰ সময়ৰ কাহিনীৰ সংগ্ৰহৰ পৰা বাছনি কৰি থাকক আৰু তাইৰ প্ৰতি আপোনাৰ নিজৰ এটা নতুন সংস্কৰণ
বিকশিত কৰিবলৈ আপোনাৰ কল্পনা শক্তি ব্যৱহাৰ কৰিব পাৰে। এই কাহিনীবোৰ ভাগ বতৰা কৰিলে আপোনাৰ তাইৰ পছন্দ আৰু অপছন্দৰ বিষয়ে অধিক জনাত সহায় কৰিব আৰু আপোনাৰ তাইক 1 ইঞ্চি ওচৰলৈ যোৱাত সহায় কৰিব আৰু এক শিথিলকৰণ চিকিৎসা হিচাপে কাম কৰে। প্ৰেমিকাৰ বাবে শোৱাৰ সময়ত গান কাহিনীৰ সৈতে যদি আপোনাৰ প্ৰেমিকাই গান ভাল পায়, আপুনি এইমাত্ৰ আপোনাৰ হাতত নিখুঁত ইনফোগ্ৰাফিক অৱতৰণ কৰিছে। আমি আপোনাৰ প্ৰেমিকাৰ বাবে গানৰ এখন তালিকা আনিছো, যিবোৰ আপুনি শুবলৈ যোৱাৰ আগতে তাইক শুনিবলৈ পৰামৰ্শ দিব পাৰে বা আপুনি ৰোমাঞ্চৰ অতিৰিক্ত স্পৰ্শৰ বাবে তাইৰ বাবে গান গাব পাৰে। তো বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব আৰু এই লাষ্টৰ যদি ভাল লাগিছে তেন্তে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম এটা নতুন লাভ ষ্টৰীৰ সৈতে, তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।